বিধানসভা সমষ্টিৰ যোনটো জংচন আমি কবিৰালিত এতিয়া আছো নতুনকে গঠিত বা ডিলিমিটেশনৰ পিছত এই সমষ্টি যেহেতু বনোৱা হ'ল এই কবিৰালি এই ঠাইখনত আমি এই পবিত্ৰ অনুষ্ঠানত আমি আজি অংশগ্ৰহণ কৰিছো আৰু নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত ৰাইজৰ পৰা আশীৰ্বাদ ৰাইজৰ পৰা ভোট আৰু ৰাইজক উদ্দেশ্যে আমাৰ যিখিনি পৰিকল্পনা আমাৰ এজেন্ডা আছে যে আমি ৰাইজক সমাজক কি ধৰণে সেৱা কৰিব এই কথাটো আমি স্পষ্ট আকাৰে আমি দাঙি ধৰিছো চৰকাৰৰ আঁচনি অনুদানৰ কথাই হওক শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণে হওক আন্তঃগাঁথনি নিৰ্মাণৰ কথাই হওক আৰু লগতে ৰাইজে দুৰ্যোগত ভুগি থকা বিভিন্ন যিবিলাক সমস্যা ৰাস্তা ঘাট দলং স্কুল কলেজ নিৰ্মাণ এটা আমার পরিকল্পনা আর যুব শক্তি যুব মানে চামক প্ৰতিনিধিত্ব কৰা হিসাবে মোৰ সৈতে টংলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত ৰাভা দাস ডাঙৰীয়া আছে মই আছো আমি ইউপিপিএলৰ দুয়ো প্ৰাৰ্থী তো আমাৰ স্পষ্ট মত যে যিমানে হিমালয় পাহাৰ নাহক কিয় যিমানে ধুমুহা নাহক কিয় এইবাৰ ওদালগুৰি বিধানসভা সমষ্টিয়ে হওক টংলা বিধানসভা সমষ্টিয়ে হওক 100% আমি জিকি যোৱাটো নিশ্চিত আৰু বিটিসিৰ কাৰণে মানুহে বেলেগকে ভোট দিয়ে অসম বিধানসভাৰ কাৰণে মানুহে বেলেগকে ভোট দিয়ে আৰু পাৰ্লিমেন্টৰ কাৰণে মানুহে বেলেগকে ভোট দিয়ে তো মোৰ প্ৰতিদ্বন্দ্বী হিচাপে বিপিএফৰ কেণ্ডিডেট ৰিহন দৈমাৰী ডাঙৰীয়া আছে তেখেতৰ 20 বছৰীয়া এমএলএ কাৰ্যকাল দুটা টাৰ্ম তেওঁ মন্ত্ৰী পানী যোগান মন্ত্ৰী তেওঁ কিমান সফল কিমান বিফল ৰাইজে ইয়াৰ হিসাব নিকাচ অলৰেডি কৰিছে কৰি মেলি 2021 তেখেতক বিদায় দিছে যে আপোনাক আৰু আমাক এমএলএ নালাগে তো তেওঁ যেহেতু 2021 হাৰিছে 2026 পুনৰ আকৌ প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ ডেপুটি চিফ হল বুলি ৰাইজে ভোট দিব এনেকা নহয় ভৈৰৱকুণ্ড ৰাইজে বিভিন্ন কাৰণত তেওঁ ভোট দিছিল সেই কাৰণবিলাক আমি এতিয়া ওলাইছো কিছুমান আমাৰো ভুল ভ্ৰান্তি আছিল ৰাইজৰ লগত যোগাযোগ কৰবা কমি গ'ল তাৰ কাৰণে তেওঁ জিকি গ'ল এনে জিকি যোৱা নাই আৰামত তো মোৰ স্পষ্ট কথা তেওঁ ডেপুটি চিফ হৈ থকাটো বিপিএফৰ মানুহে বিচাৰিছে যে আমি বিচৰা নাই যে ৰিহন দৈমাৰী আকৌ এমএলএ জিতক সেইটো বিপিএফৰ কথা ৰিহন দৈমাৰী ডেপুটি চিফ হৈ থাকক কিন্তু নতুন প্ৰজন্ম যুৱ শক্তি যুৱ চামৰ নেতৃত্ব দিয়া নেতা হিচাপে এবাৰ দীপেন বড়োক সুযোগ দিব লাগে আৰু সকলোৱে 9 তাৰিখত আহি পেলাই যিমান যি দলতে নাথাকক কিয় ইয়াত বিপিএফ দলৰ ভোটাৰ ৰাইজে হওক বিজেপিৰ ইয়াত প্ৰাৰ্থী নাই বিজেপি দলৰ ভোটাৰ ৰাইজে হওক দল বিজেপি বিপিএফ এলায়েন্স আছে এলায়েন্স হিচাপে তেওঁলোকৰ বুজাবুজি আছে কিন্তু বুজাবুজি থাকিলে ভোটাৰ ৰাইজে কৈছে আৰু কংগ্ৰেছৰো ভোটাৰ ৰাইজে কৈছে এপিবিৰো ভোটাৰ ৰাইজে কৈছে যে এবাৰ আমি দীপেন বড়োক এবাৰ চাব লাগে কাৰণ বিএলটিক এবাৰ চোৱা হ'ল এনডিবিক এবাৰ চোৱা হ'ল 25 বছৰ সংগ্ৰাম কৰি আহা জাতিক নেতৃত্ব দিয়া সমাজক নেতৃত্ব দিয়া এগৰাকী মানুহ এবাৰ কিয় সুযোগ দিয়া নাযায় এবাৰ সুযোগ দি চাওঁ যে তেওঁ কি কৰিব মন গৈছে কি এজেন্ডা আছে তেখেতক কৰিব দিয়াটো আমাৰ কৰ্তব্য সেইটো সকলোৰে মুখে মুখে তো ইয়াৰ কাৰণে যুৱ চামৰ মই আশীৰ্বাদ পাইছো ভোট পাম আই মাতৃসকলক মই কৈছো যে মোৰ চকুত চাওক মোৰ হৃদয়ত চাওক আপোনালোকে নিজৰ পুত্ৰ সন্তান ল'ৰা ভাই দাদা নিচিনাকে মোক সহায় কৰক আশীৰ্বাদ দিয়ক আৰু অভিভাৱকসকলে বৌদ্ধিক সমাজে তেওঁলোকে চিন্তা কৰিছে যে ওদালগুৰিত জিলাখনৰ কাৰণে আমি ওদালগুৰিত মেডিকেল কলেজ স্থাপন কৰিম ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰিম ওদালগুৰি কলেজ আমি বিশ্ববিদ্যালয় উন্নীতকৰণ কৰিম ওদালগুৰিত আমি নাৰ্ছিং কলেজ পলিটেকনিক এনআইটি ট্ৰাইবেল ইউনিভাৰ্চিটি কেম্পাছ এই কোকৰাঝাৰৰ পিছত দ্বিতীয়খন এইটো শিক্ষাৰ নগৰী হ'বলৈ গৈ আছে জিলাখন আৰু এই জিলাখন আগুৱাই নিয়া এই সমষ্টিখন আগুৱাই নিয়া মোৰ গধুৰ দায়িত্ব আছে আৰু ইয়াৰ কাৰণে সকলোকে আহ্বান জনাইছো মই ৰাজনীতিত 15 দিনহে হৈছো মই ৰাজনীতিত মিছা কথা ক'ব নাজানে বেকা কথা ক'ব নাজানে মানুহক ঠগ প্ৰবঞ্চনা কৰিব নাজানে বিপিএফে মোক ঠাট্টা দি আছে যে ই মিছা কথা নকয় ঠগ প্ৰবঞ্চনা নকৰে বেয়া কথা নকয় কাকো গালি নাপাৰে হি কেনেকৈ ইলেকশ্যন জিতিব মই ৰাইজক কৈছো মই সঁচা কথা ক'ম ৰাইজৰ কথা ক'ম মনৰ কথা ক'ম যি ক'ম তাকে কৰিম আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যি কৰিব লাগে ৰাইজক সেৱা
সমাজ সেৱা মোৰ পৰম ধৰ্ম, সেইটোৱে মোৰ কাম। কেইদিনমান আগতে আপুনি কৈছিলে যে মুখ্যমন্ত্ৰী হাগ্ৰামৰ মহিলা প্ৰমোদ বৰা আপোনাৰ গুৰু, এই লৈ আমি হাগ্ৰামৰ মহিলাই সুধিছিলো আৰু তেখেতে কোনো উত্তৰ নিদিলে, তাৰ কাৰণ কি হ'ব পাৰে? নাই, হাগ্ৰামা মহিলাৰী বিভিন্ন তাৰ দিশ আছে। তো বিভিন্ন দিশৰ ভিতৰত ৰাজনৈতিক এটা পাকৈত এটা মানে ৰাজনীতিবিদ হিচাপে তাৰ কিছু কথা, কিছু কাম, কিছু নীতি মোৰ ভাল লাগে, যাৰ কাৰণে মই হাগ্ৰামা মহিলাৰীক ৰাজনীতিক গুৰু হিচাপে মানিছোঁ। সমান্তৰালভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোনটো স্বচ্ছ নিকা সততা, এই সততা আৰু স্বচ্ছ নিকা ৰাজনীতি মই ভাল পাওঁ। ইয়াৰ কাৰণে মই UPPL দলত আহিছোঁ, তেখেতক মই ৰাজনীতিক গুৰু হিচাপে মানো। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো কিছু কাম